কৰিছে। গতিকে আপোনালোকৰ ওচৰত মই আহ্বান জনাইছো, আপোনালোকে সকলোৱে অখিল গগৈ সুস্থ হৈ ধাৰা IPC সেইটো কৈছে মই সেইটো পুলিচক মাৰপিট কৰিছোঁ। মোৰ জীৱনত জন্ম হোৱাৰ পৰা আজিলৈকে কোনো পুলিচ চৰকাৰী বিষয়া বাদ দিয়ক, মই বন্ধু এজনক চৰ এটা মাৰি পোৱা নাই। আৰু আমি মোৰ মানুহ সেই স্তৰৰ মানুহ নহয়। এইবিলাক যে গোচৰ লগাইছে গোটেইবোৰ ভুৱা গোচৰ। তেওঁলোকে ভয় কৰে যে এই মানুহবিলাকে ৰাইজক সংগঠিত কৰি আছে, এই মানুহবিলাকে কাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। হয়, কাৰ থকালৈকে আমি ক্ষান্ত নহওঁ, অসম শান্ত নহয়, এই কথা জানি লোৱা ভাল। কোনো নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ ইংগিতত অসমীয়া জাতিয়ে উঠা বহা নকৰে। কৰিব পাৰে সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মাই, মনজিৎ মহন্ত, শান্তনু বৰঠাকুৰ, আদিত্য লগৰ নিচিনা মানুহে নকৰে, অখিল গগৈ নকৰে। আমি সেইকাৰণে কৈছো যে বাবা হিমন্ত বিশ্ব শৰ্মা, মই আগতে বহু সভাত কৈছো, আকৌ কওঁ, আছে চাগে আৰক্ষীৰ মানুহ টেপ কৰিব, আকৌ গোচৰ দিব, দিয়ক, মই কেয়াৰ নকৰো। আকৌ কৈছো যে হিমন্ত বিশ্ব শৰ্মা, তুমি যদি অসম ধ্বংস কৰিব খুজিছা হিন্দু বাংলাদেশী আনি, অসম চুক্তি উলংঘা কৰি 71 চনৰ পিছৰ বাংলাদেশী অবৈধ নাগৰিকক নাগৰিকত্ব দিব খুজিছা, তেতিয়াহ'লে কৈ দিওঁ শুনা, 5 লাখ নহয়, 1 লাখ নহয়, এজনো অবৈধ নাগৰিক 71 চনৰ পিছৰ অসমত থাকিবলৈ দিয়া নহ'ব, হিন্দুৱে হওক বা মুছলমানেই হওক। আৰু যদি তোমাৰ ইমান হিন্দু নাগৰিকৰ প্ৰীতি আছে বাংলাদেশীৰ, তুমি তালৈ যোৱা বাবা, খৰচ আমি দিম, 5 পইচা 10 পইচাকে অসমৰ মানুহে তুলি তোমাক খৰচত দিব, ফ্লাইটত যাবা, সীমা পাৰ হৈ যাব নালাগে, তাৰ পৰা কেৱল ঘূৰি নাহিবা অসমৰ সমাজ ধ্বংস কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় নেতৃবৰ্গক ভুৱা গোচৰত কাৰাবদ্ধ কৰি ৰাখিছে। আজি 3 মাহ সময় উকলি গ'ল, কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ উচিত তেওঁলোকে আচলতে প্ৰমাণ আদালতত দাখিল কৰিব পৰা নাই, যাৰ বাবে কৃষক মুক্তিৰ নেতাসকলক দোষী সাব্যস্ত কৰিব পাৰে। গতিকে এই মঞ্চৰ পৰাই অসমৰ চৰকাৰক ধিক্কাৰ জনাইছোঁ যে আপোনালোকে কি কাৰণে ভুৱা গোচৰ দি কৃষক মুক্তিৰ নেতাসকলক কিয় কাৰাবদ্ধ কৰি ৰাখিছে, অতি শীঘ্ৰে তেওঁলোকক মুক্তি দিব লাগে। লাগে নালাগে ৰাইজ? অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈক মুক্তি দিয়ক। তেওঁলোকে ভাবিছে যে অখিল গগৈ ডাঙৰীয়াক কাৰাৰুদ্ধ কৰি ৰাখিলেই অসমৰ একমাত্ৰ আপোচবিহীন সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি অসমৰ পৰা নোহোৱা হৈ যাব, কিন্তু তেওঁলোকে ভুল ভাবিছে। ভয়টো হৈছে সেই ঠাই, কাৰণ বিজেপি চৰকাৰে জানে যে বাকী কিছুমান দল সংগঠন, কিছুমান নেতাসকলক তেওঁলোকে কিনি ল'ব পাৰিব, তেওঁলোকে হয়তো ভয় দেখুৱাই এই কা বিৰোধী সংগ্ৰামৰ পৰা তেওঁলোকে আঁতৰত ৰাখিব পাৰিব। গতিকে আমাৰ এটা কথাই